প্রায় 100 জন হব, 100 জনের পৰা লৈছে। 10,000 লৈছে, 5,000 লৈছে, 8,000 এনেকা লৈছে। মোৰ পৰা কেছ লৈছে। তাৰ মানে যি আমি ফসল বীমাৰ যোৱা বছৰ আমি 100 টকা দি আমি বীমাটো কৰিছিলো। কৰাৰ পিছত এই বছৰ আমাৰ ক্লেম হল। ক্লেম হোৱাৰ পিছত আমাৰ 14,000 28,000 এনেকুৱা পইচা সোমালে। কিছুমানে সোমাৰ পিছত আমাক ঘৰত মাতি লৈ 50% জাকিৰ হুছেইনৰ ঘৰত জাকিৰ হুছেইন মেম্বাৰ UPPL মাতি লৈ তাৰ ঘৰত অফিচাৰ মানুহ আহিছে বুলি কৈ সি কেছ লৈছে আৰু ফোন পেও নিছে, ৰেকৰ্ড আছে। প্ৰায় 100 জন মানৰ লিষ্ট আছে। কোন আহিছিলে অফিচৰ পৰা? চিন্ময় দাস বুলি সি কৈছে, আমি চিনি নাপাওঁ। জাকিৰে লৈ আহিছে এগ্ৰিকালচাৰৰ, ওদালগুৰি এগ্ৰিকালচাৰৰ। চিন্ময় দাস। চিন্ময় দাস। পইচাটো কোনে লৈছিলে? জাকিৰ হুছেইন না চিন্ময় লৈছিলে? জাকিৰ হুছেইন কেছটো লৈছে জাকিৰ হুছেইনে, আকৌ যিটো ফোন পে কিছুমানৰ চিন্ময় দাসো লৈছে। এইটো ৰেকৰ্ড আছে। এইটো বিচাৰো পইচাখিনি উভতাই দিব লাগে বা উচিত বিচাৰ হ'ব লাগে। কিমান পইচা লৈছিলে? প্ৰায় 100 জন হব, 100 জনৰ পৰা লৈছে। 10,000 লৈছে, 5,000 লৈছে, 8,000 এনেকা লৈছে। মোৰ পৰা কেছ লৈছে। মোক মাতিছিল, মই গৈছিলো। তেতিয়া মোক পইচা নাই, দি দিবি, কিবা কাম আছে। মই নাজানো, দি দিলো। দিয়াৰ পিছত ঘৰত শুনিলো পিছত এইটো পইচাটো পিছত আকৌ পাই আছে। মই তাৰ কি কৈ পইচাটো লৈছে? দুদিন 1-2 মাহ পিছত আকৌ 40,000 কৈ সোমাবলৈ গৈছে। 8,000 লৈছে মোৰ পৰা। মোৰ ঘৰত 2জন আছিল, 2জনৰ পৰা 8,000 লৈছে। জাকিৰে এইটো কেছ লৈছে। মানে ফসল যোজনা যেতিয়া ফর্ম ফিল আপ করে তেতিয়াতো কৰিছো, পইচা পাতি দিছো। দিয়াৰ পিছতে মোৰ পটা খেতি আছিল। মোৰ পটা খেতিত মোক মাটি 3 দিন লৈছে, ফটো মাৰিছে তাত লৈ যাই, কৈছে যে বেলেগে পইচা নাপালেও তুমি পাবা, তোমাৰ পটা খেতি আছে। তাৰপিছতে আৰু কৰি লৈ গ'ল, থাকিল। তাত যেতিয়া নেকি পইচা সোমাইছে ফসল বীমাৰ, তেতিয়া যায় আমিও গেছো যে আমাৰো সোমাইছে নেকি চাওঁ। গেছো বেংকত। তাৰপিছতে জাকিৰে আধাৰ কাৰ্ডটো দি মানে তাৰ মোবাইলৰ থেকে দি চেক কৰাইছে যে হয় তোমাৰ 8,000 ঢুকছে। 8,000 টকা ঢুকছে। মোক তুলি দিলা, মই আনিলো। মই আনার পিছতে 13 দিন পিছতে গেছো মোৰ ঘৰৰ জব কাৰ্ডৰ টকা চেক করবার। যাই চাইছো মোৰ ফসল বীমার টকা সোমাওয়াই নাই। এই ঘৰৰ টকা 10,000 তুলি মোক 8,000 দিছে। ফসল যোজনা পয়সা কথা কৈ দিছে 8,000। আর সোমাইছিল জব কার্ডের 10,000, 2,000 টাকা নিছে এই জাকিরে। জাকিরে কইছো যে আমার তো এইদিনা ফসল যোজনার পয়সা দিছ, এতিয়া তো মই দেখিছো মোর জব কার্ডের 10,000 উঠিল। মোর তো ফসল যোজনার পয়সা থাকি আর মোর লসে হল। তুমি ফসল যোজনা দিছ 8,000 আর টাকা উঠাইছো তুমি আমার 10,000। তেতিয়া কি করেছে, বেলেগে একজনের একাউন্ট দি মোর একাউন্টত চুর করি এই 2,000 টাকাটো সোমাই দিছে সেইদিনা। চুরি করি এইবিলাক স্টেটমেন্ট সব মই ওলাই আনিছো। এতিয়া মোর আইনি ব্যবস্থা লাগে। এইটো সেইটো UPPL এর প্রমোদ বড়ো তাতে আমি আহ্বান করি আছো যে আমার এই চুরি করার এই বিচারটা আমার লাগে।